हेलो फ्रेंड्स की खबर सकलोरे आशा करूँ सकलोरे खबर ভাল और मोर खबर तो कि कम जानाय आमार मा थकार पराय কৈছিলো खबर बेया बुली खबर ভাল নহয় अवस्था पाति एकेबारे बेया হৈ আছে বুলি কৈছিলো কিন্তু मा থাকতে থাকতে मा গুচি গেল ঢুকাই গেল मा ঢুকোৱাৰ পিছত আৰু খবৰ বেয়া হল আৰু আজি এক মাহ হল কালি এক মাহ হৈছে কালি 14 তাৰিখ আছিল এপ্ৰিলৰ আৰু মাৰ্চৰ 14 তাৰিখে ঢুকাইছিলে আমাৰ মা আৰু এপ্ৰিলৰ আজি 15 তাৰিখ হল কালি 14 তাৰিখ হৈছে কালি এক মাহ হৈছে কালি ভিডিঅ' বনাম বুলি ভাবিছিলো মানে মোৰ দেহা একেবাৰে ভাল নহয় বেমাৰ হৈ আছো এইকাৰণে ভিডিঅ' বনোৱা নাই দেখা পাইছে চাগে আপোনালোকে একদম চকু আৰু বেছি মানে ভিতৰত সোমাই গেল একদম বেয়া দেখা হৈ গৈছে ইমান বেমাৰত পৰিছো মানে মা ঢুকুৱাৰ পৰা এই এক মাহ হল আজি এক মাহত এটা দিনৰ মোৰ দেহাটো ভাল নাছিল মানে এনেকাই কোনো মতে কামত সোমাইছিলো এপ্ৰিলৰ 1 তাৰিখে কামত সোমাইছিলো 6 দিন 7 দিন কাম কৰিলো কৰাৰ পিছতে পাতলা পায়খানা পেট কামত ধৰে জ্বৰ হল তাৰ পিছত হল বুকৰ বিষ কোমৰৰ বিষ হল একে কামত যাবাই নাপাৱা হলো আজি 4 দিন 4-5 দিন হল আজি 5 দিন হল কামত যাব পৰা নাই মানে যোৱা বছৰৰ পৰাই বহুত কষ্ট হৈছিল নহয় কামত গৈছিলো কামত যাওঁ তাতেও কষ্ট কৰোঁ আৰু ঘৰত আহি মাকো যতন কৰা যোৱা বছৰৰ পৰাই মানে বিছনা পাতি লাগিব আৰম্ভ কৰিছিল আমাৰ মায়ে বেমাৰত এনেকৈ কষ্ট কৰোঁতে মানে অলপ বুকটো যোৱা বছৰৰ পৰা বিষ আছিল আৰু কোমৰটো বিষাই হেলি কাম কৰিব নাপাওঁ এনেকৈ খাতিৰ নকৰোঁ আৰু কিবা বিষ হৈ থাকিলেও খাতিৰ নকৰাকৈ আছিলোঁ পিছত এনেকৈ লাহে লাহে তো ডিচেম্বৰ মাহত লাষ্টত কিবা ফেক্টৰী বন্ধ হ'ল পিছত তেতিয়া তাৰমানে ফেক্টৰী বন্ধ হয় কাম নচলে 3 মাহ বহিলোঁ 3 মাহ বহাৰ পিছত এপ্ৰিলৰ 1 তাৰিখে তো সোমালোঁ কামত এইগিলা ঘৰৰ কথাই মাও ঢুকালগে সৎ কামবিলাক চব সাৰা হৈ কেনে এপ্ৰিলৰ 1 তাৰিখে সোমালোঁ তাৰপিছত 6 দিন কাম কৰিলোঁ পুৰা একদম বেমাৰত একদম অকস্মাত বেমাৰত পৰি গেলোঁ একদম একে দেহা পাতি অৱস্থা নাই নকবি আৰু মানে বুকুত এই যে কৰি নে কি কয় আপোনালোকে জানে না নাজানে নাজানো একে বুকুত এইখিনি জাগাত একে হানি খুচি ধৰে মানে একে কি কবি আৰু পিছত আমাৰ গাঁৱত বুঢ়ী মানুহ পায় এনেকা মানে এইটো নামি গেলে বোলে কিবা কৰি বস্তু কয় সৰু বোলে এতিয়া কিবা কোনোফালে হেলিলে নামিলে বোলে বুকৰ বিষ হয় আৰু নাৰত লাগিলে বোলে কিবা কোমৰৰ বিষ হয় কোমৰ মানে বহুত জোৰ বলেদি কাম কৰাৰ কাৰণে হেৰি হৈছিল মোৰ কোমৰটা বোলে কিবা হস্কালৰা হেনে কিবা হেনা হাড়দি কিবা হোৱা হেনা হৈছে এতিয়া আমাৰ জেঠিয়ে অলপ মালিচ কৰি উঠি মানে তেল চাৰা দি এনেকা কৰি ঠিক কৰি দিল আমাৰ ডাঙৰ জেঠি এটা আছে তাই পাইতো আৰু কৰি উঠোৱাটো বুকৰ এইটো উঠাই দিয়াটা এটা বেলেগে কৰি দিছে এতিয়া আমাৰ গাঁৱৰে পায় একজনে ভিডিঅ'টো বনাব খুজিছিলোঁ মানে কালি দেহাটো আৰু অলপ মানে ঠিক নাছিল আজি অলপমান তথাপিও এতিয়া অলপমান কাম কৰিব পাই আছোঁ ঘৰত কেনে আজি ভিডিঅ'টো বনালোঁ আৰু আজিতো 1 তাৰিখ জানাই 1 তাৰিখ আৰু গোহাঁইগিলাকো কোনো মতে চাকি বন্তি দিলোঁ গা মাথা ধুই অলপমান এখন ৰেষ্ট লৈছোঁ আৰু বিহু বুলি জানা বিহু বুলি বেলেগকো এটা এযোৰ কাপোৰো দিব পৰা নাই মোৰ ভাতিজি এটা আছে তাকো দিব পৰা নাই আৰু মই নিজেও ল'ব পৰা নাই ইমানেই অৱস্থা পাতি বেয়া আৰু আপোনালোকে দেখা পাইছে না মোৰ চকুবিলাক কিমান তলত সোমাই গৈছে আগতে অলপমান চেহেৰাটা ভাল আছিল এই মা ঢুকোৱাৰ পৰা একটা ইফালে চিন্তা ভাবা নাই খাৱা লোৱা ঠিক নাছিল দেখোন দুৰ্বলত পৰিছোঁ এনেই আৰু তাতে হ'লো বেমাৰ কি কবি আৰু মুখেৰ অৱস্থা নাই লাজ লগা হৈছে আৰু কেতিয়া যে ভাল হ'ব বেমাৰ আজাৰ আজিহে অলপমান ভাল পাইছোঁ সেইকাৰণে ভিডিঅ'টো বনাব পালোঁ আজি 6-7 দিনে হৈ গ'ল ভিডিঅ' বনাব পৰা নাই ভগৱানে যে কপালখন কি দিলে নাজানো আৰু দুখ কইটা মানে থবা জাগা নহা হৈছে কৰিম যাৰতো সুখ থবা জাগা নহা হয় কিছুমানৰ আৰু আমাৰ আৰু দুখে থবা জাগা হোৱা নাই দুখ একেবাৰে ভৰি অভাৰ হৈ গৈছে কি ক'ম
ভিডিঅ' বনাব একেবাৰে কি ইচ্ছা নাই কোনো এখনো অলপ অলপ হানে বুকখন মোৰ বুকখন বিৰাট হানে তথাপিও অলপ গৰম ভাতৰ লগত কাপোৰত লৈ কেনে সেকিবা দিছে তো সেকিছোঁ কালি অলপ ভাল পাইছোঁ আজি অলপ সেকিব লাগিব মানে খাতি নকৰিছিলোঁ না এইফালে মাকো যতন কৰোঁ আহি বেমাৰ নিজৰ বেমাৰ তাৰমানে মই কি আৰু নকৰিছিলোঁ অলপো মই এতিয়া জানিছিলোঁ মানে মাক যতন কৰিব লাগে ঘৰত আহি ঘৰত ভাত পানী বনাব লাগে ঘৰত কাম কৰিব লাগে আৰু পইচাৰ কাম কৰিব লাগে ফেক্টৰী যাই কিনে তাতে কাম কৰিব লাগে এইখিনিয়ে মই জানিছিলোঁ বেছি মানে হেৰি কৰি আছিলোঁ নিজৰ দেহাটাক মানে কি কেয়াৰ নকৰিছিলোঁ মানে অলপ বেমাৰ আজাৰ হ'লেও বিষ হ'লেও কিবা হ'লেও খাতিৰে নকৰিছিলোঁ এই মা ঢুকোৱাৰ পাছৰ পৰা এনেকুৱা বেমাৰত পৰিলোঁ সেইদিনাখনতো উশাহ ল'ব নাপাইছিলোঁ ৰাতি চাৰা ৰাতিকে খাই ৰাতিপুৱালৈ পিছত ৰাতিপুৱা গৈছোঁ এই বুকটা সৰ্তাবৰ কাৰণে সৰ্তাই আহিলোঁ চাৰা দি মানে মিঠাতেলৰ লগত এনেকুৱা উঠাই দিছে কামি হাৰাও গিলাকে কিবা হৈ গৈছিল বোলে একদম ৰাতি ঘুম পাব নাপাইছিলোঁ গোটেই বিষাইছিল পিছত এতিয়া ভাল পালোঁ আজিতো কামত যোৱা নহ'ল আজি 5 দিন কৰি হ'ল কাম এবচেণ্ট কৰা কালি লাগি কি হয় যাব পাৰ না নাই চাওঁ যদি পাৰকে বহাগৰ হেপী ৰঙালী বিহু বুলি শুভকামনা জনালোঁ সকলোৱে ফূৰ্তি কৰক আমিনো আৰু ক'ত ফূৰ্তি কৰিব পাম ক'ত যাব পাম নাপামেই যাবা ক'তো আৰু বিহু বুলিতো এযোৰ কাপোৰো ল'ব পৰা নাই সৰু ছোৱালী আছে এটা আমাৰ মোৰ ভাতিজি হয় তাকো দিব পৰা নাই কাকোৱে দিব পৰা নাই আমাৰ কপালখনে এইবাৰ বেয়া এইবাৰ বছৰটোৱে মানে মোৰ বেয়া কপালখন এনেকৈ ফুটা কপাল হৈ গৈছে কি কবি আৰু যি 2 পইচা কষ্ট কৰি কাপোৰ কানি নিজৰ খৰচা ওলাম বুলি ভাবোঁ এইও বেমাৰত পৰি যাওঁ মানে একদম দেহাই নচলা হৈছে আৰু ফ্ৰেণ্ডছ মই আৰু আপোনালোকক একটা বস্তু দেখাম তো এই বস্তুখিনি দেখা পালে মোৰ মনত পৰে আৰু মাৰ বেছি পৰিমাণে তো দেখাই আছোঁ বলক আপোনালোকক দেখা পাইছে না চব এইবিলাক চব ঔষধৰ বটল এইবিলাক চিৰাপৰ বটল এইবিলাক চাহ ইমানকেইটা চিচি আমাৰ মাক বেজি দেৱা আছিল এতিয়া থৈ দিছোঁ আৰু মেলা আছিল ক'ৰবাত পেলাই দিয়া খাইছে আৰু এইবিলাক চব ঔষধৰ বটল আৰু মেলা আছিল মানে ভাংগা চোৰাক দিয়া হৈছে ভাংগা চোৰাক বেছি দিয়া হৈছে এইবিলাক আছে কৰ্দৈ গাছ হয় এতিয়া কৰ্দৈ গাছৰ তলতে থৈ দিছোঁ মানে য'ত ত'ত পেলাই দিলে আৰু হেৰি হ'ব পাৰে এইগিলা কাজ ভাঙা যে কাজ হয় এইগিলা সেইকাৰণে এতিয়া দেখালোঁ আৰু কি আপোনালোকক এইগিলা 1 মাহ হৈ গ'ল আজি মা ঢুকুৱাতো এইগিলা বস্তু থাকি গৈছে গছৰ তলতে বহিছোঁ অলপ মানে বিৰাট গৰম দিছে এইকেইদিন পানী পৰা নাই এইকেইদিন অলপমান পানী পৰিলে মাটিগিলা ভিজিল হয় ভাল হ'লে হয় অলপমান ভাল লাগিল হয় ইমান গৰম দিছে এইকেইদিন দুপৰবেলা হ'লে থকা নাযায় ঘৰৰ ভিতৰত চিলিং নাই যে খালি ফেনটো থাকিলেও কাম নেদে ভিডিঅ'টো আৰু বেছি দীঘলা নকৰোঁ বা যিমানখিনিয়ে কৰোঁ চাইবা কেনেকুৱা পালে নাজানো কমেণ্ট কৰিব কেনেকুৱা হৈছে আৰু কিবা জানিব খুজিলে কমেণ্ট কৰিব মোৰ বাছ আজিৰ ভিডিঅ' ইমানখিনিয়ে আৰু কোনদিনাখন ভিডিঅ' বনাব নাজানো আৰু বাই বাই ফ্ৰেণ্ডছ